हेलो नमस्कार आपलोक सकलोके मोर मडिसिन पुनः स्वागतम जनाइছোঁ बন্ধুসকল गाहर फार्মৰ বিষয়ে আজি পুনৰ আপোনালোকৰ আগত আহিব পাৰিছোঁ। আজিৰ ভিডিঅ' মেইন টপিক হৈছে মোৰ সৰু গাহৰি পোৱালিকেইটা আৰু মই সেই পোৱালিকেইটা কিমান ডাঙৰ হৈছে এই বিষয়ে আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। গতিকে ভিডিঅ'খিনি স্ক্ৰীন নকৰি শেষলৈ চাই থাকক আৰু ভিডিঅ'খিনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগত বেল আইকন দিব যাতে মই অন্য এটা ভিডিঅ' আনিলে আপোনালোকৰ আগতে আহে। তো বন্ধুসকল ভিডিঅ'খিনি দেৰিকৈ ভিডিঅ'খিনি আৰম্ভ কৰোঁ। বন্ধুসকল চাওক তাৰমানে 2.5 মাহ হৈছে এইকেইটা পোৱালি এইখিনি চাওক বন্ধুসকল। আৰু এইটো পোৱালি মানে ইয়াৰে লগৰ আছিলে, তাৰমানে সেই ডায়েৰিয়া হৈছিলে, ডায়েৰিয়া আৰু এমনিয়া বেমাৰটো হৈছিলে, যেন তেন বাচি গ'ল, সেইকাৰণে সৰু হৈ থাকিব যেন তেন বচালোঁ। আৰু এইকেইটা চাওক, এইকেইটা গ্ৰথ চাওক, এইকেইটা একচুৱেলি এতিয়া 2.5 মাহ হৈছে। গডৰেজ দানা দিওঁ, গডৰেজৰ ষ্টাৰ্টাৰ। এতিয়া চাওক আমি গডৰেজৰ ষ্টাৰ্টাৰ দি দিওঁ আৰু লগত হেৰি দি দিওঁ ৰাইচ পলিচ। গডৰেজৰ ষ্টাৰ্টাৰ মানে 3 পোৱামান দি দিওঁ, 1 পোৱা দি আৰু ৰাইচ পলিচটো তাৰে ভিতৰত এনেকুৱাই সমানভাৱে মিহলাই দিওঁ, লগত ভাত অকণমান মিহলাই দিওঁ। তাৰমানে 3টা বস্তু দিওঁ, ভাতটো আৰু ৰাইচ পলিচ আৰু গডৰেজৰ ষ্টাৰ্টাৰ, এই 3টা মিহলাই পিনি দি আছোঁ। আৰু ঘৰতটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাই দিব, কমেণ্ট কৰি। এইটো আচলতে 2.5 মাহ হৈছে পোৱালিবিলাক চব 3টা ৰাখিছিলোঁ, 3টাৰ পৰা এইটো একদম পূৰা সৰু হৈ থাকি গ'ল বেচেৰা। এইটো অকণমান তল ধৰি উঠিছে, সি আটাইতকৈ বেছি ধুনীয়া আছিলে, সি এনেকুৱা হৈ গ'ল। আৰু এইকেইটা ভালেই দেখিছোঁ, 2.5 মাহৰ পোৱালি এইকেইটা। মই এইবিলাক দানা এনেকৈ খুৱাই আছোঁ। তাৰপিছত বাকীকেইটাকো অকণমান দেখুৱাই দিওঁ আপোনালোকক। এইটো হেমষ্টাৰটো আছিলে, এইখিনি হেমষ্টাৰ চাওক, বডিৰ গঠন চাওক, পুৰা 1 বিটা বেছি বহল হৈ আছে। এইখিনি চাওক, 1 বিটা বেছি বহলটো ধুনীয়া আছে, গঠন বডিৰ গঠন ঠিকেই আছে চাওক। আৰু বাকীটো পোৱালিটো এইটো বাকী ইয়াত আছে, বাকী সেইকেইটা 6 মাহৰ পোৱালি, 6 মাহ হৈছে মোৰ ফাৰ্মলৈকে অহা। আৰু এইকেইটা চাওক, এইকেইটা চব গাভিনী হৈ আছে বন্ধুসকল। আৰু এইটো গাভিনী হৈ আছে। এইটো গাভিনী হৈ আছে সিও। আৰু এইটো এটা কেনেকৈ বহি আছে চাওক। আজা এটা আজা। নোম খুব কম, কি কাৰণত হৈছে মই ক'ব পৰা নাই। নোম একেবাৰে কম, বহুত পাতলা হৈ গ'ল।
তাৰপিছত এইটো আৰামত শুই আছে এইখিনি আৰামত শুই আছে সি বহুত দিন হ'ল আপোনালোকক ভিডিঅ'ত দেখুৱাব পৰা নাই আপোনালোকক মোৰ ফাৰ্মখিনি এইটো চাওক সিও শুই আছেগৈ সিও গাভিনী হৈ আছে এইকেইটা চব গাভিনী হৈ আছে এইটো বৰটো আৰু চাওক এইটো চাওক নোম চোম একদম পূৰা পাতলা মিহি একদম পূৰা হট 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 এইখিনি চাওক মই দেখুৱাই দিছোঁ আৰু প্ৰথম চাওক এইটো এক বিটা বেছি হৈ গৈছে বহল এনেকৈ ৰাখিছোঁ কুকুৰটো ঠিকেই আছে এতিয়া ওজন কৰি চোৱা নাই মই এইটো চব 6 মাহৰ পোৱালি 6 মাহ হৈছে একদম পুৰা ধুনীয়া মই এইটো আপোনালোকে জানি লেতেৰা কৰি নাৰাখোঁ মই গতিকে বন্ধুসকল ফাৰ্মখিনি মই এনেকৈ চাফ চিকুণতাৰে ৰাখিছোঁ এইকেইদিন বহুত বৰষুণ দি আছে উপায় নাই তথাপিতো পৰিষ্কাৰভাৱে ৰাখিবলৈ চেষ্টা কৰি আছোঁ আৰু মই আগৰ ভিডিঅ'টো কৈছোঁ লেতেৰা হ'লে ফাৰ্মখিনি লেতেৰা হ'লে নিজৰে বেয়া লাগি যায় এতিয়া খাবলৈ বিচাৰিছে আকৌ মহৰ কাৰণে পোৱালিকেইটা আপোনালোকক দেখুৱালেই এইকেইটা আঢ়ৈমহীয়া পোৱালি খাচী কৰি ৰাখিছোঁ এতিয়া ওজন কৰি চোৱা নাই কিমান হৈছে কিন্তু মোৰ মতে গড়টো ঠিকেই আছে আপোনালোকৰ কাৰণে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব মোৰ ফাৰ্মখিনি মই এনেকৈ মানে সৰু ক্ষুদ্ৰ ফাৰ্মখিনি মই থুলমূলভাৱে চলাই গৈ আছোঁ গতিকে ভিডিঅ'খিনি চাই কেনেকুৱা পাইছে বন্ধুসকল আৰু এই মোৰ চেনেলত যদি কোনোবাই চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত বেল আইকন দবাই দিব যাতে মই এনেকুৱাই ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায় ভিডিঅ'খিনি বেছি দীঘলীয়া নকৰোঁ বন্ধুসকল কেইবাদিনো হৈছিলে আজি 10-15 দিন হৈছিলে মই আপোনালোকক ফাৰ্মৰ বিষয়ে আপডেট দিব পৰা নাছিলোঁ আজি মই এই মোৰ ফাৰ্মখিনি পুনৰ আপোনালোকক দেখুৱালোঁ আৰু বানপানীয়ে বহুত গাহৰি পালকক অনিষ্ট কৰি গৈছে আৰু কৰি আছে বানপানীয়ে কিন্তু অতি পৰিতাপৰ বিষয় এইবিলাক মানে চালে মানে বহুত বেয়া লাগি যায় তথাপিতো আৰু কি কৰিব উপায় নাই আমাৰ ইয়াতো বানপানীয়ে কেইবাদিনৰ আগতে বহুত পানী বাঢ়ি গৈছিলে মোৰ ফিচাৰীখিনি একদম পূৰা 3 ফুট মানে বাকী আছিলে ডুবি গ'লেহেঁতেন বাকী ফিচাৰী বাকী মানুহৰ ফিচাৰীবিলাকৰ প্ৰায় ডুবিয়ে গ'ল গতিকে যেন তেন বচাব পাৰিলোঁ এইকাৰণে মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ ফিচাৰী লাগি আছিলোঁ গতিকে আজি পুনৰ আপোনালোকৰ আগত আহিব পাৰিলোঁ গতিকে ভিডিঅ'খিনি দীঘলীয়া নকৰোঁ বন্ধুসকল এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আপোনালোকক পুনৰ আহিম গতিকে আজিলৈ ইমানতে ৰাখিব বিচাৰিছোঁ শেষত সকলো ভাল কামনা বিচাৰি বাই বাই বন্ধুসকল